শীঘ্ৰেই আৰু ৩৪,০০০ নিযুক্তি দিয়া হ'ব বুলি চৰকাৰে বৃহৎ ঘোষণা কৰিছে। জুলাই মাহৰ ১৫ তাৰিখৰ ভিতৰত স্বাস্থ্য গৃহ বিভাগৰ ৮,০০০ আৰু নিযুক্তি দিব বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। মুখৰ পৰা আহক আমি জানি লওঁ। কালিৰ পৰা নুসুধে ১ লাখ নিযুক্তি কেতিয়া হ'ব, তেওঁলোকে সুধিব লাগিব বাকী ৬৮,০০০ নিযুক্তি কেতিয়া হ'ব, হয়নে? আমাকোতো মানুহ বুলি ধৰিব লাগিব। আজি নিযুক্তি পোৱা মানুহবিলাকক মানুহ বুলি ধৰিব লাগিবনে নাই? গতিকে ১ লাখৰ পৰাতো যোগ বিয়োগ হ'ব। এতিয়া তাৰ উত্তৰত মই ক'ব খুজিছো যে অহা মাহত আমি আৰু ৭-৮,০০০ নিযুক্তি দিবলৈ চেষ্টা কৰিম। স্বাস্থ্য বিভাগ আৰু অসম আৰক্ষী মিলি অহা মাহতে হওক বা জুলাই মাহৰ ১৫ তাৰিখৰ আগতে হওক আমি আৰু ৭-৮,০০০ নিযুক্তি নিয়মীয়া নিযুক্তি দিয়াৰ বাবে আমি সংকল্প হাতত লৈছো। সমান্তৰালভাৱে জুলাই মাহৰ শেষৰ সপ্তাহত আৰু ২৬,০০০ নিযুক্তিৰ বাবে আমি লিখিত পৰীক্ষাৰ কাম হাতত ল'ম। অৰ্থাৎ আমি আমাৰ নিৰ্দিষ্ট গতিত আমি ধাৱমান হৈছো যে আমি ১ লাখ নিযুক্তিৰ সংকল্প আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিম। আমি যেতিয়াই সংকল্প লওঁ, সংকল্পৰ পিছত আমি সিদ্ধিৰ বাবে প্ৰয়াস প্ৰচেষ্টা কৰিব লাগে আৰু ৰাজ্য চৰকাৰখনে আমাৰ প্ৰত্যেকটো সংকল্প সিদ্ধিৰ পথত লৈ যোৱাৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে আৰু নিৰবিচ্ছিন্নভাৱে কাম কৰি যাব। প্ৰায় ২৮,০০০ নিযুক্তি সম্পূৰ্ণ কৰিলোঁ। সংবাদ মহলে যাতে কালিৰ পৰা নুসুধে ১ লাখ নিযুক্তি কেতিয়া হ'ব, তেওঁলোকে সুধিব লাগিব বাকী ৬৮,০০০ নিযুক্তি কেতিয়া হ'ব, হয়নে? আমাকোতো মানুহ বুলি ধৰিব লাগিব। আজি নিযুক্তি পোৱা মানুহবিলাকক মানুহ বুলি ধৰিব লাগিবনে নাই? গতিকে ১ লাখৰ পৰাতো যোগ বিয়োগ হ'ব। এতিয়া তাৰ উত্তৰত মই ক'ব খুজিছো যে অহা মাহত আমি আৰু ৭-৮,০০০ নিযুক্তি দিবলৈ চেষ্টা কৰিম। স্বাস্থ্য বিভাগ আৰু অসম আৰক্ষী মিলি অহা মাহতে হওক বা জুলাই মাহৰ ১৫ তাৰিখৰ আগতে হওক আমি আৰু ৭-৮,০০০ নিযুক্তি নিয়মীয়া নিযুক্তি দিয়াৰ বাবে আমি সংকল্প হাতত লৈছো। সমান্তৰালভাৱে জুলাই মাহৰ শেষৰ সপ্তাহত আৰু ২৬,০০০ নিযুক্তিৰ বাবে আমি লিখিত পৰীক্ষাৰ কাম হাতত ল'ম। অৰ্থাৎ আমি আমাৰ নিৰ্দিষ্ট গতিত আমি ধাৱমান হৈছো যে আমি ১ লাখ নিযুক্তিৰ সংকল্প আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিম। আমি যেতিয়াই সংকল্প লওঁ, সংকল্পৰ পিছত আমি সিদ্ধিৰ বাবে প্ৰয়াস প্ৰচেষ্টা কৰিব লাগে আৰু ৰাজ্য চৰকাৰখনে আমাৰ প্ৰত্যেকটো সংকল্প সিদ্ধিৰ পথত লৈ যোৱাৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে আৰু নিৰবিচ্ছিন্নভাৱে কাম কৰি খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া যি নিযুক্তি প্ৰক্ৰিয়াৰ অনুষ্ঠান আজি হৈছিল, তাত এই বৃহৎ ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অহা আৰু জুলাই মাহত আৰু বৃহৎ নিযুক্তি ৭-৮,০০০ নিযুক্তি আৰু দিব আৰু জুলাই মাহৰ শেষত আৰু ২৬,০০০ নিযুক্তি প্ৰক্ৰিয়াৰ আপোনাৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব বুলি কৈছে। আজিৰ যিখিনি নিযুক্তি প্ৰক্ৰিয়া দিয়াৰ কথা আছিল সেইখিনি সম্পূৰ্ণ কৰিলে আৰু নেক্সট মাহৰ ৭-৮,০০০ আৰু নিযুক্তি প্ৰক্ৰিয়া দিব বুলি ঘোষণা কৰিছে। এক বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। জুলাই মাহৰ শেষত আৰু ২৬,০০০ নিযুক্তি লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব বুলি এই কথা